সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আপোনালোকে শেষলৈকে চাই থাকিব ন্যায় প্ৰক্ৰিয়াটো চলি আছে আদালতত আমি এতিয়া তাৰ মাজত বহুত মন্তব্য দিয়াটো উচিত নহয় কিন্তু তথাপিতো এই ধীৰ গতিটো আমি কোনোৱেও আচলতে সহ্য কৰিব পৰা নাই আমি সকলোৱে বিচাৰি আছোঁ যে সোনকালে কিবা এটা উত্তৰ আহক সেই 19 তাৰিখৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা আজিলৈকে আমি সকলোবোৰ ক'ৰবাত স্থবিৰ হৈ গৈছোঁ কোনো গতি নাই আমাৰ এটা উত্তৰ নাই যিহেতু আমি সেইকাৰণে আমাৰ মনবোৰ অস্থিৰ আমি মানে সুস্থিৰ হ'ব পৰা নাই কোনো সেইকাৰণে এটা উত্তৰ আমি বিচাৰিছোঁ আৰু আমাৰ এই প্ৰাণৰ মানুহজনৰ লগত আচলতে কি হৈছিল সেই কথাটো আমি জানিব বিচাৰিছোঁ সেইকাৰণে সোনকালে এটা আদালতৰ পৰা বা ন্যায়পালিকাৰ পৰা আমি সকলো আস্থা ৰাখি আমি আইনৰ গণ্ডিৰ মাজত থাকিয়ে আমিতো বেলেগকৈ একো বিচৰা নাই তাৰ মাজত থাকিয়ে সকলোখিনি আমি ধৈৰ্যৰে সৈতে আমি অপেক্ষা কৰিছোঁ সোনকালে যাতে আমি এটা সংবিধান পাওঁ আমি এটা উত্তৰ পাওঁ আমাৰ মানুহজনৰ লগত কি হৈছিল আৰু যিখিনি দোষী ইতিমধ্যে সাব্যস্ত হৈছে তেওঁলোকৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কেবিনেটতো কৈছে যে এইটো এটা হত্যাকাণ্ড আছিল আৰু এজনে হত্যাকাণ্ডটো কৰিছিল 3-4জনে সহায় কৰিছিল গতিকে দোষী সাব্যস্ত হৈছে তেওঁলোক ইতিমধ্যে তেওঁলোকৰ আইনৰ গণ্ডিত আছে বিচাৰ কাৰ্য চলি আছে গতিকে দোষী শাস্তি পাওক সোনকালে যিমান পাৰি সোনকালে